ये सापात है असम का विख्यात सापात है और मॉर्निंग इवनिंग আপোনালোকক কথা এটা কওঁ আমাৰ যোনটো মোৰ লগত ভাইটি আহিছে সি বহুত সৰু ইমান সৰুতে ইমান ডাঙৰ ৰাইড কৰিছে গাইছ কেনেকুৱা হেল্ল' গাইছ ওয়েলকাম বেক টু মাই চন্দন চিকে ভাইটি চেনেললৈ স্বাগতম জনাইছোঁ আৰু আমি আছোঁ এতিয়া গহপুৰ নোপোৱা আগতে গহপুৰলৈ ইয়াৰ পৰা 17 কিলোমিটাৰমান আছে গাইছ মানে মিছামাৰী বুলি জেগাটোত আছোঁ ধুনীয়াকৈ দুটাই হয় বাই বাই পুৰা শুই আছে বাই বাই ধুনীয়াকৈ শুই আছোঁ দুটাই এদিন ৰেষ্ট ল'লোঁ তাৰপিছত ভিডিঅ' বনালোঁ আকৌ কিনো আৰু ৰাইড ভিডিঅ' আজি নৰ্মেল ভিডিঅ' হ'ব গাইছ কিমানো ৰাইডৰ ভিডিঅ' দি থাকিবি আজি নৰ্মেল ভিডিঅ' হ'ব আজি এতিয়া গাঁওখনকে চাম মজাকৈ আৰু ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো আৰু বস্তুবিলাক চব এনেকৈ থৈ দিয়া হৈ গৈছে ষ্টেণ্ডডাল ভাগি গ'ল গাইছ তাৰপিছত ধুনীয়াকৈ চব আছে কাপোৰ কানিবিলাক ইয়াতে মেলি থৈ দিছোঁ মজাকৈ চাইকেলখন বাহিৰত থৈ দিছোঁ গান চান লগাই হেভিকৈ থাকোঁ আৰু মানে গোটেইকেইটাই হয়নে ভাই হয় ৰাইড কৰি কেনেকুৱা লাগিলে ভালে লাগিছে আৰু কি কবি আৰু দুখৰ কাহিনী হৈ গ'ল বহুত দিনৰ মূৰত কুঁৱা দেখিছোঁ কুঁৱা এইটো পানী বৈদ্য তলত আছে তোৰ বিষ্ণু ইয়াত সোমাই যাবি নেকি ইয়াত সোমাই যাবি হয় নেকি মানে ইয়াত মানে এখন গাঁৱত মানে প্ৰত্যেকটো ঘৰতে আছে বুলি ক'লেও হয় মানে কুঁৱা পুৰণা কালৰ এইবিলাক মানে স্মৃতি গাইছ মানে আমাৰ ফালে নাই কিন্তু আমাৰ ফালে কুঁৱা দেখিবলৈ নাই মই এবাৰ 3বাৰমান হৈছে দেখা মানে 3বাৰমান নহ'লে নাই দেখা হ'লে যাকে এইটো বাগানত বোলে ফটো উঠে ছাৰে গান এটা গাই দিম তই শুনিবি নেকি শুনি গাই দে ও তুমি হবা পৰি দুয়ো হাতত ধৰা ধৰি কৰি আমি বাগানলৈ যাম ओ भाई मारो मुझे मारो मारो मुझे मारो ভালে লাগিছে शाबाश बेटा बहुत बढ़िया ফটো উঠাই দিম ছাৰক এইখিনি ৰুই থৈছে এইফালে যাওঁ পোষ্ট মাৰিবলৈ আজিকালি এৰি দিছে ভাল পোষ্ট এটা মাৰিব যা পোষ্ট এটা মাৰি দে তুমিহে কি জানা মাৰা মই ফটো মাৰি দিছোঁ মাৰ পোষ্ট দে ভিডিঅ' লাগিছে দেখোন পোষ্টটো অ বে মজা মজা ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ উঠি আছে মজাকৈ ফটো উঠাই দিম ভাইক এটা ধুনীয়াকৈ আপোনালোকে মইনা কলিজা বুলি গানটো শুনিছে না গাইছ মানে কৈ থাকে যে এই নেমু হে গৰম মে চৰবত বনাতা হে মই এটা ধুনীয়াকৈ ডাইলগ এটা ক'ম এই চাহপাত হে असम का विख्यात सापात है और मॉर्निंग इवनिंग ये क्या है ये साह बनाता है ये सापात से हम उधर पे है आप कैसे कैसे लोग रहते हैं यार यहाँ पर सापात লাগিব নেকি চাপাত কেজি কি দি আছো নেকি চাপাত এ দাদা চাপাত লাগিব নেকি চাপাত মজাকে পুৰা কষ্টৰ মাজত অলপ ধেমালিও কৰিব লাগে মজাকে এটা ফটো তুলিলো চাপাত আকৌ কৈ দে हरामी हो बेटा আছো দুটাই ধুনীয়াকে যাৰ ঘৰত আছো তোৰ নেকি তোৰ নামত এণ্ট্ৰি কৰিলো যা এটা ধুনীয়াকৈ য'ত আছো গাইছ যোনজন মমা বুলি কওঁ আমাৰ মমাই লাগে আৰু মানে গাইছ সিহঁতৰ মানে বাগান হয় সিহঁতৰে বাগান হয় গাইছ মানে মজাকৈ ফটো চটো উঠি ল টাৱাৰকেইটা কিন্তু ৰাতি লাইট জ্বলি থাকে আমাৰ ফালে টাৱাৰকেইটা নজ্বলে আকৌ এই বাগানখন গোটেই মোৰ তোৰ বাগান গোটেই মোৰ মোক 1 কেজি দিবচোন দাদা কেজি লাগিব 1 কেজি লাগিব আৰু কাক লাগে কমেণ্ট কৰিব ইয়াৰ একাউণ্টটো কি বুলি আছে কৈ দে ইনষ্টাগ্ৰামৰ একাউণ্ট মিষ্টাৰ বিষ্ণু বক্সাৰ ই বক্সাৰ হয় কেনে 5 এটা মাৰি দেখা দে এই 5 আজিকালি মাৰিবলৈ এৰি দিছো ডাইৰেক্ট মোৰ একাউণ্টটো সবে ফলো কৰি দিবা মই সবে ফলো বেক দিম ইয়াৰ চাহপাত যা চাহপাত লাগে মোক কমেণ্ট কৰিব মই তাক চাহপাত
रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ, आईएएस बनो और देश को संभालो, लेकिन नहीं, तुम्हारे चनूने काट रहे हैं। আপোনালোকক কথা এটা কওঁ, আমাৰ যোনটো মোৰ লগত ভাইটি আহিছে সি বহুত সৰু, ইমান সৰুতে ইমান ডাঙৰ ৰাইড কৰিছে গাইছ। কেনেকুৱা शाबाश बेटा बहुत बढ़िया বোলে ইয়াৰ কাৰণে কমেণ্ট এটা লাগে গাইছ, হয় নে ক? হয় কমেণ্ট এটা লাগে ধুনীয়াকৈ গাইছ। ইমান সৰুতে আহিছে, পূৰা মানে বহুত কষ্ট হৈছে গাইছ, মানে কষ্ট হ'লেও কৰিম বুলি ভাবিছে। মানে সদায় মানুহৰ সাহসটো মেইন গাইছ জীৱনত, কষ্ট। ইমান সৰুতে ইমান সাহস কৰিছে, সেইটোৱে ভাল লাগিছে মোৰ কাৰণে, বহুত বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে গাইছ কমেণ্ট কৰি জনাব। মানে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰক, ভিডিঅ'টো চাই ভাল লাগিলে গাইছ। বহুত কষ্ট হৈছে আমাৰ দুটাৰ মানে গাইছ। এতিয়া আকৌ আমি ব্ৰহ্মপুত্ৰ পাৰ হৈ যাম ধুনীয়াকৈ। বাৰু মাজুলী যাওঁতে যোনে যোনে ব্লগ চাইছিলে ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈছিলে, নিমাতী ঘাটেদি এবাৰ যাম এইফালেদি, শ্বৰ্টকাট হয় সেইকাৰণে মানে এইফালেদি গ'লে ভাল আৰু মানে নদীয়ে নদীয়ে ধুনীয়াকৈ যাম আৰু আপোনালোকক দেখাম মজাকৈ। আৰু ভাই ফটো উঠে বোলে, ইমান ফটো উঠে কিহৰটো ইমান চকুত? আমাৰ ফালে ঢেৰ বাগান আছে, তাত উঠিবি। ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে গাইছ, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ আপোনালোকে ভিডিঅ'টো যদি চাইছে। আৰু ধুনীয়াকৈ আজি ইয়াতে থাকিম। A few moments later. ভাত খাবি নাই? এতিয়া ভাত খাম মজাকৈ ভাত চাত ধুই কাইলৈ ঘৰ গৈ আছো কাইলৈ ঘৰ গৈ আছোঁ। কাইলৈ ঘৰ গৈ আছো মজাকৈ এতিয়া ভাতটো খাই লওঁ দেই গাইছ, আপোনালোকে চাই থাকিব। এতিয়া ভাতটো খাই লওঁ বৈ, কাইলৈ ৰাইজ সকল গৈ আছো গৈ আছোঁ ঘৰ। ভাত খাইছ নাই? গাইছ ভাতটো খাই লওঁ মজাকৈ এতিয়া ধুনীয়াকৈ। খাইছো গাইছ খাইছো খাইছোঁ এইয়া দাদাক দেখা দে ধুনীয়াকৈ দাদাহঁতত পূৰা চৰাই মাংসৰে, পূৰা চিকেন গাইছ, লোকেল চিকেন হয় নাই? এইয়া মজা লাগিছে মজা। হেভিকৈ ভাতটো খাই লওঁ আৰু তাৰপিছত আকৌ লগ পাই থাকিম। মজা গাইছ মজা ধুনীয়াকৈ খাই গ'ল ধুনীয়াকৈ ভাত খাই হৈ গ'ল। এতিয়া ধুনীয়াকৈ আকৌ কাইলৈ লগ পাম আৰু। ভাত কি হয় খালি? ভাত চৰাই মাংস মুৰ্গী মাংস একদম দাদাহঁতত মজাকৈ খালোঁ। কাইলৈ ঘৰ যামগৈ আৰু। ইয়াত নাও নচলাৰ কাৰণে আমি যাব নোৱাৰিলোঁ গাইছ, মানে বহুত প্ৰব্লেম হৈ আছিলে। এতিয়া কাইলৈ চলিব বুলি কৈছে, এনেকৈ যাম ব্ৰহ্মপুত্ৰ ওপৰেদি গাইছ, বেলেগ এটা মজা লাগিব। নিমাতী ঘাটেদি যাওঁতেও বহুত ভাল লাগিছিলে, কিন্তু এতিয়াও বহুত ভাল লাগিব। তামোল কাটি আছো তামোল কাটি আছো নে গাইছ ভিডিঅ'টো আজি চাই কেনেকুৱা পালে গাইছ কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু কিবা কবি? এই মই একো নকওঁ আজি কাৰণে হয় নেকি? কাইলৈ যাবলৈ ভাবি কেনেকুৱা লাগিছে? পূৰা ভাল লাগিছে আৰু কাইলৈ যাবলৈ পাম, ফাংচনো চাবলৈ পাম ঘৰত। বেলেগ খাবি আমাৰ স্কুলতে ফাংচন হ'ব আৰু চাবলৈ পাম, ভালে হ'ব আজি কাইলৈ। তেনে গাইছ ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ দিছোঁ বাই, নেক্সট এটা ব্লগত আকৌ লগ পাই আছোঁ।